ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ পুত্তলিকা দাহ মঙলবাৰে দিনৰ ভাগত তিনিচুকীয়া থানা চাৰিআলিৰ টাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ পুত্তলিকা দাহ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীৰ পৰা টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োখন চৰকাৰে অসমৰ 6 জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে আৰু এতিয়া পুনৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই অসমৰ 6 জনগোষ্ঠীৰ বিষয়ে গৱেষণা কৰাৰ প্ৰয়োজন বুলি কৰা মন্তব্য ধিক্কাৰজনক। গতিকে এই সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰীক লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হস্তক্ষেপ গ্ৰহণ কৰক। অসমৰ 6টা জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী আৰু গুজ আহোম। এই 6টা জনগোষ্ঠীয়ে জন্ম ল'বলৈ পৰা আমি সংগঠনকেইটা দাবী কৰি আহিছোঁ যে আমাক 6টা জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। বিগত সময়ত কংগ্ৰেছ চৰকাৰ আছিল, তেখেতসকলেও ভুৱা আশ্বাস দিলে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি, তেখেতসকলে আমাক জনজাতি মৰ্যাদা প্ৰদান নকৰিলে। গতিকে বিজেপি চৰকাৰ আহিল, বিজেপি চৰকাৰে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আমাৰ ৰাইজক আভুৱা পাইছিল, বহুতো মিঠা মিঠা কথা কৈছিল। আমি সেই কথাবিলাকত আমাৰ ৰাইজে ভুল কৰি কিন্তু হাত উজান দি তেখেতসকলক ভোট দিছে আৰু শাসনৰ গাড়ীত বহুৱালে। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি তেখেতসকলৰ দলৰ এই বিজেপি দলৰ বা চৰকাৰখনৰ আমি তেখেতক চৰ্দাৰ বুলি কৈছোঁ, তেখেতে কিন্তু প্ৰতিশ্ৰুতি দিছিলে যে তেখেতে শাসনৰ বাঘ ধৰি হাতত ৰখাৰ লগে লগে আমাক 6টা জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিব। কিন্তু আজিলৈকে তেখেতসকলৰ কথা ফুটুকা ফেনত পৰিণত হ'ল। শেহতীয়াকৈ যোৱাকালি আমি দেখিবলৈ পালোঁ যি অৰ্জুন মুণ্ডা জনজাতি পৰিক্ৰমা মন্ত্ৰী, তেখেতে অসমলৈ আহি কিন্তু এটা কথা কৈছে যে জনজাতি মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত এই 6টা জনগোষ্ঠীৰ ওপৰত কিন্তু অধ্যয়নৰ আৰু গৱেষণাৰ প্ৰয়োজন আছে বুলি কৈছে। আমি তেখেতক ধিক্কাৰ দিছোঁ আৰু তেখেতক পুত্তলিকা আজি দাহ কৰিছোঁ। আৰু এটা কথা জনাব বিচাৰিছোঁ যে তেখেতৰ দৰে নিকৃষ্ট ভাৱৰ মন্ত্ৰী আজিৰ দিনত নাই আৰু তেখেতৰ এই 6টা জনগোষ্ঠীৰ ওপৰত কোনো জ্ঞান নাই, অধ্যয়ন নাই, তেখেতে তিল মানুহ, তেখেতে একো নাজানে। গতিকে তেখেতৰ দৰে এজন মন্ত্ৰী এই বিভাগত ৰখাটো অত্যন্ত লাজৰ বিষয়। গতিকে আমি নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে তেখেতক এই দায়িত্বৰ পৰা অব্যাহতি দিব লাগে আৰু অন্য এজন দক্ষ মন্ত্ৰীক যাতে এই বিভাগটো দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে বিজেপি চৰকাৰখনক আমি এটা কথা ইয়াৰ পৰা সকলো প্ৰদান কৰিছোঁ। আমি যিদৰে তেখেতসকলৰ মিঠা মিঠা কথাবিলাক ভুল গৈ আছিলোঁ, আজিৰ পৰা এই আমাৰ জনগোষ্ঠীৰ লোকসকলে কিন্তু কেতিয়াও এই কথাবিলাকত ভুল নাযায়। অনাগত দিনত আমাৰ এই জনজাতি বিষয়টো লৈ যদি হেতালি খেলে বা আমাৰ জনজাতিৰ দাবী যদি পূৰণ নকৰে, তেন্তে কিন্তু ৰাইজ জাগ্ৰত হৈছে। আজি এই ৰাইজে কিন্তু এইদৰে ৰাজপথত আমি যিদৰে আজি প্ৰতিবাদ কৰিছোঁ, সমগ্ৰ ৰাইজে কিন্তু অসম জুৰি ৰাজপথলৈ আহিবৰ কাৰণে সাজু হৈ আছে। তিনিচুকীয়াৰ পৰা ৰাজীৱ দাসৰ ৰিপৰ্ট, পাটকাই নিউজ।